নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইতিমধ্যে আগৰ শ্ৰেণীত উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ বিভিন্ন অংশৰ বিষয়ে জানি আহিছা চিত্ৰত তোমালোকক উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ বিভিন্ন সমষ্টিৰ বিষয়ে দেখুওৱা হৈছে যেতিয়া কোষসমূহ সংগবদ্ধ হৈ এটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিব পাৰে তাক কলা বুলি কয় গতিকে কলা বুলি ক'লে আমি বুজিম যে নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্যদক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টিয়েই কলা আমি কলাৰ সংজ্ঞা পালোঁ কিন্তু সকলো জীৱৰে কলাসমূহ একেনে উদ্ভিদ আৰু প্ৰাণীৰ কলাত কি পাৰ্থক্য আছে ইয়াৰ বিষয়ে কিছু কথা জানিবলৈ তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা তেন্তে আহা আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আমি প্ৰথমে আলোচনা কৰিম উদ্ভিদ কলাৰ বিষয়ে ইংৰাজীত ইয়াক কোৱা হয় প্লান্ট টিস্যু ভাজক কলা ইংৰাজীত কোৱা হয় মেৰিষ্টেমেটিক টিস্যু কাৰ্য অনুসৰি অৱস্থান অনুসৰি ভাজক কলাক বিভিন্ন ভাগত ভাগ কৰা হৈছে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম স্থান অনুসৰি ভাজক কলাৰ বিভিন্ন ভাগসমূহ ইয়াৰে প্ৰথম ভাগটো হৈছে অগ্ৰস্থ ভাজক কলা দ্বিতীয়তে পাৰ্শ্বীয় ভাজক কলা আৰু তৃতীয়তে নিৱেশিত ভাজক কলা চিত্ৰত এই তিনিওটা ভাজক কলাৰে স্থানসমূহ দেখুওৱা হৈছে চিত্ৰত এয়া হৈছে অগ্ৰস্থ ভাজক কলাৰ আভ্যন্তৰীণ অংশৰ এক শ্বেড ইয়াৰ নামৰ দ্বাৰাই আমি জানিম যে অগ্ৰমানে হৈছে আগ অংশ অৰ্থাৎ ই কাণ্ড আৰু শিপাৰ একেবাৰে আগ অংশত থাকি কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে আমি আলোচনা কৰি থকা ভাজক কলাৰ আন এটা ভাগ আছিল পাৰ্শ্বীয় ভাজক কলা ইয়াক কেম্বিয়াম বুলিও কোৱা হয় ই কাণ্ডৰ মাজ অংশত থাকি কাণ্ডৰ কলেবৰ বৃদ্ধিত সহায় কৰে ভাজক কলাৰ তৃতীয় তথা অন্তিম ভাগটো আছিল নিৱেশিত ভাজক কলা এই চিত্ৰত বাঁহৰ এটা অংশত নিৱেশিত ভাজক কলাৰ স্থান দেখুওৱা হৈছে এই কলাৰ প্ৰধান কাম হৈছে ই খৰতকীয়াকৈ বিভাজন হৈ গছজোপাৰ বৃদ্ধিত সহায় কৰে এইবাৰ আমি আলোচনা কৰিম উদ্ভিদ কলাৰ আন এটা ভাগ স্থায়ী কলা বা পাৰ্মানেণ্ট টিস্যু ই দুই প্ৰকাৰৰ এটা সৰল স্থায়ী কলা বা চিম্পুল পাৰ্মানেণ্ট টিস্যু আনটো হৈছে জটিল স্থায়ী কলা বা কমপ্লেক্স পাৰ্মানেণ্ট টিস্যু প্ৰথমে আমি চাওঁ আহা সৰল স্থায়ী কলা ই তিনি প্ৰকাৰৰ পেৰেনকাইমা কলেনকাইমা আৰু স্লেনকাইমা এই তিনি প্ৰকাৰৰ সৰল স্থায়ী কলাৰ ভিতৰত প্ৰথমে আমি চাম পেৰেনকাইমাৰ বিষয়ে কাষৰ চিত্ৰত এয়া হৈছে পেৰেনকাইমা কোষৰ কোষবেৰ ইয়াৰ কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য আছে তাৰে ভিতৰত ইয়াৰ কোষবেৰ পাতল কোষবোৰ সজীৱ কোষ মধ্যৱৰ্তী স্থান থাকে ইয়াৰ প্ৰধান কাম হৈছে উদ্ভিদক শক্তি যোগান ধৰা পেৰেনকাইমা কোষটো মন কৰিলে কেতিয়াবা দেখিবা যে কোনো ক্ষেত্ৰত ইয়াৰ কোষবিলাকত পত্ৰসৰিত থাকে যাৰ বাবে ইহঁতে সালোকসংশ্লেষণ কৰিব পাৰে এনেদৰে পত্ৰসৰিত থকা সালোকসংশ্লেষণ কৰিব পৰা পেৰেনকাইমা কোষকেই ক্ল'ৰেনকাইমা বুলি কোৱা হয় আকৌ কেতিয়াবা জলজ উদ্ভিদৰ ক্ষেত্ৰত দেখা যায় যে পেৰেনকাইমা কোষৰ কোষ মধ্যৱৰ্তী স্থান ডাঙৰ হয় আৰু গছজোপাক পানীত উপঙি থাকিবলৈ সহায় কৰে তেতিয়া এনেধৰণৰ পেৰেনকাইমা কোষক কোৱা হয় বায়ুকলা বা এৰেনকাইমা বুলি সৰল স্থায়ী কলাৰ দ্বিতীয় ভাগটো আছিল কলেনকাইমা ইয়াক গছৰ পাতৰ বৃন্তৰ তলত পোৱা যায় এই কলাৰ প্ৰধান বৈশিষ্ট্য হ'ল ইয়াৰ কোষবিলাক সজীৱ দীঘলীয়া আৰু অনিয়মিতভাৱে কোষবোৰৰ চুকবোৰ ডাঠ ইয়াৰ কোষ মধ্যৱৰ্তী স্থান নাথাকেই বা প্ৰায়ে কম এই কলাৰ প্ৰধান কাম হৈছে গছজোপাক হালি গ'লেও ভাগি নোযোৱাকৈ থকাত সহায় কৰে আৰু গছজোপাক শাৰীৰিক শক্তি প্ৰদান কৰে চিত্ৰত এয়া হৈছে কলেনকাইমাৰ আভ্যন্তৰীণ অংশ সৰল স্থায়ী কলাৰ শেষৰ ভাগটো আছিল স্লেৰেনকাইমা এই কলাসমূহ সাধাৰণতে পোৱা যায় কাণ্ড আৰু সংবহন কলাৰ চাৰিওফালে পাতৰ শিৰাত আৰু গছৰ বাকলিত এইসমূহ হৈছে ইয়াৰ উল্লেখযোগ্য বৈশিষ্ট্য ইয়াৰ কোষবোৰ মৃত ইয়াৰ কোষত কোনো কোষ মধ্যৱৰ্তী স্থান নাথাকে আৰু কোষবোৰ লিগনিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰে গঠিত ইয়াৰ প্ৰধান কাম হৈছে উদ্ভিদৰ অংগসমূহক দৃঢ়তা প্ৰদান কৰা চিত্ৰত এয়া এখিলা পাতৰ প্ৰস্থচ্ছেদ দেখুওৱা হৈছে ওপৰ আৰু তলৰ ডাঠ সেউজীয়া অংশই হৈছে পাতৰ বৈশিষ্ট্যখনৰ কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা আছে তাৰে ভিতৰত ই উদ্ভিদৰ আভ্যন্তৰৰ পানী ওলাই যোৱাত বাধা দিয়ে দ্বিতীয়তে উদ্ভিদজোপাক শাৰীৰিক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু ভেঁকুৰ আদি পৰজীৱীৰ আক্ৰমণৰ পৰা গছজোপাক ৰক্ষা কৰে আনহাতে শিপাৰ বৈশিষ্ট্যকৰ প্ৰধান কাম হৈছে গছজোপাৰ কাৰণে পানী শোষণ কৰা আনহাতে আকৌ মৰুভূমিত যিসমূহ উদ্ভিদ পোৱা যায় তেনে উদ্ভিদৰ বৈশিষ্ট্যখন কিউটিন নামৰ এবিধ মমজাতীয় ৰাসায়নিক পদাৰ্থৰে তৈয়াৰী তাৰ কাৰণ হৈছে তোমালোকে জানা যে
মৰুভূমিত সাধাৰণতে পানীৰ অভাৱ হয়। এই উদ্ভিদবোৰৰ আমাৰ ইয়াত থকা উদ্ভিদৰ দৰে পাত নাথাকে। তাৰ পৰিৱৰ্তে পাতবোৰৰ ৰূপান্তৰ কাঁইটে থাকে আৰু এই কাঁইটে ইহঁতৰ ক্ষেত্ৰফল কমাই ৰাখে, যাৰ ফলত গছজোপাই এৰি দিয়া পানীৰ পৰিমাণ অৰ্থাৎ প্ৰচ্ছেদন কম হয়। সেই একেদৰে ইয়াৰ বৈশিষ্ট্যখন মমজাতীয় ডাঠ হোৱাৰ কাৰণে অত্যাধিক প্ৰচ্ছেদন হোৱাৰ পৰা গছজোপাক বচাই ৰাখে, যাতে গছজোপাই সহজতে জীয়াই থাকিব পাৰে। চিত্ৰত দেখুওৱাৰ দৰে যদি আমি এখিলা পাতৰ অধ্যয়ন কৰোঁ, তেন্তে তাত অসংখ্য এনেধৰণৰ কিছুমান ছিদ্ৰ বা ৰন্ধ্ৰ দেখিবলৈ পাম। এই ছিদ্ৰসমূহক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। এই পত্ৰৰন্ধ্ৰত বৃক্ক আকৃতিৰ দুটা কোষ থাকে, যি পত্ৰৰন্ধ্ৰৰ মেল খোৱা আৰু জাপ খোৱা কামটো নিয়ন্ত্ৰণ কৰে। এনেধৰণৰ কোষসমূহক ৰক্ষী কোষ বা গাৰ্ড চেল বুলি কোৱা হয়। ওপৰৰ চিত্ৰটোত বাওঁফালে থকা অংশত ৰক্ষী কোষৰ দ্বাৰা পত্ৰৰন্ধ্ৰ জাপ খাই আছে আৰু সোঁফালে থকা অংশত পত্ৰৰন্ধ্ৰ মেল খাই আছে। এই পত্ৰৰন্ধ্ৰ কিছুমান বিশেষ কামৰ লগত জড়িত হৈ থাকে। পত্ৰৰন্ধ্ৰৰ কাম হৈছে ই বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদানত সহায় কৰে আৰু প্ৰচ্ছেদন বা বাষ্পমোচনত উদ্ভিদজোপাক সহায় কৰে। এইবাৰ আমি চাম আহা স্থায়ী কলাৰ আনটো ভাগ, জটিল স্থায়ী কলা। ইয়াক ইংৰাজীত কোৱা হয় কমপ্লেক্স পাৰ্মানেণ্ট টিছ্যু। ই প্ৰধানকৈ দুই প্ৰকাৰৰ, জাইলেম আৰু ফ্ল'য়েম। এই দুই জাইলেম আৰু ফ্ল'য়েমক একেলগে কোৱা হয় সংবহন কলা। প্ৰথমে আছে জাইলেম। কাষৰ চিত্ৰত জাইলেম কলাৰ বিভিন্ন অংশসমূহ দেখুওৱা হৈছে। এই চাৰিটা অংশৰ দ্বাৰাই জাইলেম কলাসমূহ গঠন হয়। ইয়াৰে প্ৰথমটো হৈছে ট্ৰেকাইট, দ্বিতীয়তে নলিকা, তৃতীয়তে আছে জাইলেম পেৰেনকাইমা আৰু শেষৰটো হ'ল কাষ্ঠতন্তু। উপৰোক্ত এই আটাইবোৰৰ কোষবেৰ ডাঠ আৰু কোষবোৰ প্ৰায় মৃত। জাইলেম কলাসমূহ এটা গুৰুত্বপূৰ্ণ কাৰ্যৰ লগত জড়িত হৈ আছে। সি হৈছে জাইলেমে গছজোপালৈ পানী আৰু খনিজ লৱণ পৰিবহণ কৰোঁতে গছজোপাক সহায় কৰে। এইবাৰ আলোচনা কৰিম উদ্ভিদ কলাৰ আনটো জটিল স্থায়ী কলা ফ্ল'য়েম কলাৰ বিষয়ে। জাইলেম কলাৰ দৰে ইও চাৰিটা বিশেষ কোষেৰে গঠিত। সেইকেইটা হৈছে চালনী নলিকা, সংগী কোষ, ফ্ল'য়েম তন্তু আৰু ফ্ল'য়েম পেৰেনকাইমা। ইয়াত থকা চালনী নলিকাৰ কোষবিলাক চুঙাকৃতি আৰু কোষবেৰখন ৰন্ধ্ৰযুক্ত হয়। ফ্ল'য়েম কলাৰ প্ৰধান কাম হৈছে ফ্ল'য়েমে পাতৰ পৰা খাদ্যবস্তু উদ্ভিদৰ অন্যান্য অংগসমূহলৈ পৰিবহণ কৰাত সহায় কৰে। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আমি তোমালোকৰ কলা পাঠটিৰ উদ্ভিদ কলাৰ বিষয়ে কিছু কথা জানিব পাৰিলোঁ। ইয়াৰ পাছৰ এটা ভিডিঅ'ত আমি প্ৰাণী কলাৰ বিষয়ে আলোচনা কৰিম। যদি ভিডিঅ'টো চাই তোমালোকে উপকৃত হৈছোঁ বুলি ভাবিছা, তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।